চন্দ্ৰযান-3 ৰোভাৰ প্ৰজ্ঞানৰ নতুন তথ্য চন্দ্ৰপৃষ্ঠত ধৰা পৰিছে 9টাকৈ বিশেষ পদাৰ্থ চন্দ্ৰপৃষ্ঠত অক্সিজেনৰ সন্ধান পাইছে চন্দ্ৰযানে হাইড্ৰজেনৰ সন্ধান বিচাৰি ৰোভাৰ প্ৰজ্ঞানে চলাইছে অভিযান চন্দ্ৰপৃষ্ঠত ধৰা পৰিছে সালফাৰ এলুমিনিয়াম কেলছিয়াম আইৰন ক্ৰোমিনিয়াম টিটেনিয়াম ইছৰোই শেহতীয়াকৈ এই তথ্য জনাইছে আৰু ৰোভাৰ প্ৰজ্ঞানে নিজৰ কাম অতি সুন্দৰকৈ কৰি আছে ৰোভাৰ প্ৰজ্ঞানে নতুন তথ্য ইতিমধ্যে ইছৰোলৈ প্ৰেৰণ কৰিছে আৰু শেহতীয়া যি তথ্য সেই তথ্য অনুসৰি চন্দ্ৰপৃষ্ঠত ধৰা পৰিছে 9টাকৈ বিশেষ পদাৰ্থ চন্দ্ৰপৃষ্ঠত অক্সিজেনৰ সন্ধান পাইছে চন্দ্ৰযানে ইয়া বিশ্ববাসীৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আৰু হাইড্ৰজেনৰ সন্ধান বিচাৰি ৰোভাৰ প্ৰজ্ঞানে বৰ্তমান অভিযান চলাই আছে চন্দ্ৰপৃষ্ঠত ইতিমধ্যে ধৰা পৰিছে সালফাৰ এলুমিনিয়াম কেলছিয়াম আইৰন ক্ৰোমিয়াম টিটেনিয়াম ইছৰোই শেহতীয়াকৈ এই তথ্য সদৰি কৰিছে আৰু চন্দ্ৰপৃষ্ঠত ৰোভাৰ প্ৰজ্ঞানে যেটো অভিযান চলাই আছে আৰু চন্দ্ৰপৃষ্ঠৰ বহু নজনা কথা ইতিমধ্যে বিশ্ববাসী এক প্ৰকাৰ জানিছে আৰু ইছৰোৰ আনেক সাফল্য বুলিব লাগিব কাৰণ অক্সিজেনৰ ইতিমধ্যে অৱস্থিতি ধৰা পৰিছে চন্দ্ৰপৃষ্ঠ চন্দ্ৰযান-3 যি অভিযান সেই অভিযান বৰ্তমান চলি আছে ৰোভাৰ প্ৰজ্ঞানে এই তথ্য ইতিমধ্যে প্ৰেৰণ কৰিছে যে চন্দ্ৰৰ দক্ষিণ মেৰুত বহু মৌলিক পদাৰ্থ সন্ধান পাইছে ৰোভাৰ প্ৰজ্ঞানে